এইবাৰ তোৰ কপাল ফুলিল বুজিছ তোৰো লগতে মোৰো কপাল ফুলিল এইবাৰ তোক লৈ ৰজা ধৃতৰাষ্ট্ৰ দিগ্বিজয়লৈ যাব এই ৰজাটোৰো কম ভাগ্য নহয় দেই উপযুক্তেই নোহোৱা চকুকেইটা সৎকৰে পাই গ'ল নহয় পিছে কথাতে কয় নহয় বোলে বিধিয়ে দিলে বিধাতাই নিদিয়ে ঈশ্বৰক পায়ো চকু বুজিলে মাত্ৰ 4 মাহৰ বাবে বাৰু এইবোৰ ৰজাঘৰীয়া কথা আমিনো কি বুজিম বল বোপাই যাম গৈ বল